অৰ্থাৎ নকৰাকৈ তুমি গুচি যাব বিচাৰিছিলা। তুমি যে পৰম কৰিছিলা সখা। পৰম তুমি কৰিছিলা সখা। কৃষ্ণ বহুত পৰম কৰিলা। সহজবৰ্ষৰ পাছতহে মোলৈ মনত পৰিল তোমাৰ। কৃষ্ণ মই তোমাক কালিও পাহৰা নাছিলো সখা। নাছিলা কিয় ইমান দিনে? মই সকলো বুজিছো কথা। তুমি ভাবিছিলা মই দৰকাৰ অধিপতি হৈ তোমাক চিনিবলৈ অস্বীকাৰ কৰিম বুলি। চমৎকাৰ বিচাৰ তোমাৰ। মোৰ বন্ধুত্বক আজিও নেচিলা তুমি। মোৰ বন্ধুত্বৰ ওপৰত অলপো ভৰসা নাই তোমাৰ। তুমি কেনেকৈ ভাবিব পাৰিলা মোৰ পৰম মিত্ৰ কৈশোভৰ লগৰীয়াক মই এনেকুৱা দৰৰ পৰাই উভতি যাবলৈ দিম? কৃষ্ণ মই ভুল কৰিলো। বলা সখা গাড়ীলৈ যাওঁ, তাতে সকলো আলোচনা কৰি। নালাগে সখা, মই ইয়াৰ পৰাই উভতি যাম। তোমাৰ সাক্ষাৎ পালো যেতিয়া সকলো দুখ দূৰ হ'ল মোৰ। যি মুহূৰ্তত তুমি মোক আলিঙ্গন কৰিলা, সেই মুহূৰ্তৰ পৰাই মোৰ গৌৰৱ লক্ষ্য গুণে বাঢ়ি গ'ল সখা। সেয়েহে তোমাক আৰু কষ্ট নিদিওঁ সখা। মোক বিদায় দিয়া। নবুজিলো মই তোমাৰ কথাৰ অৰ্থ। মই হেম দৰিদ্ৰ ব্ৰাহ্মণ, মলীয় বস্ত্ৰ দি শৰীৰত কৰিছো ধাৰণ। এই ব্ৰাহ্মণে যদি তোমাৰ কাৰেঙত ভৰি দিওঁ, তোমাৰ ইষ্ট কুটুম্ব জ্ঞাতি বন্ধুগণে কি বুলি ভাবিব তোমাক? কি বুলি ভাবিব দ্বাৰকাৰ প্ৰজাজনে? আৰু তোমাৰ পত্নীসমূহৰ সন্মুখত মোক বন্ধু বুলি পৰিচয় দি তুমি জানো লজ্জিত নহবা সখা? আৰু তোমাৰ মান হানি হলে মই কেনেকৈ সহ্য কৰিম? সেয়েহে মোক বিদায় দিয়া। তুমি কিন্তু পূৰ্বৰ দৰে সৰল হৈ আছা। কৃষ্ণ
তোমাৰ আগমনে মোৰ মানহানি হ'ব কিয় বৰঞ্চ তোমাৰ চৰণ স্পৰ্শ মাত্ৰেই মোৰ ৰাজ কাৰেঙৰ নিকটা পৰ্যন্ত পবিত্ৰ হ'ব তোমাৰ আগমনত মোৰ মান বাঢ়িল শতগুণে বন্ধুত্বই বাচ্চিকা ধনক নীতি প্রশ্রয় গতিকে কথা এনে ভাব নারী মনত কিন্তু কোনো কিন্তু নাই তোমার কোনো কথাই মই শুনিব বিচাৰো কথা তোমাৰ স্বাগতৰ বাবে ৰৈ আছে কাৰেঙৰ সকলো বাকী কৃষ্ণ কথা কৃষ্ণ কথা কৃষ্ণ কথা